নমস্কাৰ স্বাগতম জনাইছোঁ মই দীপশিখা আৰু আপোনালোকে চাই আছে ডিবি মিউজিকেল মোৰ ইউটিউব চেনেল আৰু বৰ্তমান মই উপস্থিত আছোঁহি গুৱাহাটীৰ আগশাৰীৰ এখন হোটেল গেটৱে গেণ্ডাৰ আৰু আজি নিমন্ত্ৰণত আহিছোঁ অসমৰ সুসন্তান ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে টকিঅ' অলিম্পিকৰ পৰা আৰম্ভ কৰি ফিফা ৱৰ্ল্ড কাপ সকলোতে তেখেতৰ কেমেৰাৰে খুব ধুনীয়া ধুনীয়া স্মৃতি তেখেতে কেপচাৰ কৰি আনিছিলে। তেখেত হৈছে গীতিকা তালুকদাৰ বাইদেউ আৰু বাইদেউৰ আমন্ত্ৰণ ক্ৰমে আজি হোটেল গেটৱে গেণ্ডাৰৰ যি এক্সিবিশ্যন বাইদেউৰ সেই এক্সিবিশ্যনত মই উপস্থিত হৈছোঁহি আৰু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম আজিৰ এই ব্লগটিৰ জৰিয়তে গেটৱে গেণ্ডাৰৰ যি ছেকেণ্ড ফ্ল'ৰত বাইদেৱে যি ধুনীয়াকৈ এখন এক্সিবিশ্যন আচলতে অনুষ্ঠিত কৰিছে। সেই এক্সিবিশ্যনখনটো কেনেকুৱা আৰু কি উদ্দেশ্যৰে বাইদেৱে এক্সিবিশ্যনখন আমাৰ অসমবাসীৰ বাবে অনুষ্ঠিত কৰিছে সেই সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোক আহক মোৰ লগত আৰু আমি একেলগে যাম চাবলৈ অসমৰ সুসন্তান গীতিকা তালুকদাৰৰ আজিৰ এই এক্সিবিশ্যনখন। বৰ্তমান আহি পালোঁ গেটৱে গেণ্ডাৰৰ ছেকেণ্ড ফ্ল'ৰত ইতিমধ্যে আপোনালোকে দেখিছে স্পৰ্টছ ফটো এক্সিবিশ্যন। ইতিমধ্যে মই আপোনালোকক কৈছোঁৱেই গীতিকা তালুকদাৰৰ এখন এক্সিবিশ্যন হৈ আছে বাইদেউৰ যি অলিম্পিক যাত্ৰা আৰু ফিফা ৱৰ্ল্ড কাপ যাত্ৰা সেই যাত্ৰাৰ যি খুব সুন্দৰ সুন্দৰ মুহূৰ্ত বাইদেৱে খুব ধুনীয়াকৈ এখন এক্সিবিশ্যনৰ ইয়াতে আজি অনুষ্ঠিত কৰিলে। গতিকে মই ভিতৰলৈ যাওঁ, ভিতৰত গৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও আহক আমাৰ লগত ভিতৰলৈ সোমাই যাওঁ আৰু ভিতৰত বাইদেৱে কেনেকৈ এক্সিবিশ্যনখন ইমান ধুনীয়াকৈ সজাইছে, কি কি ফটো বাইদেৱে এক্সিবিশ্যনত ৰাখিছে সেই সকলোবিলাক মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আহক মোৰ লগত এক্সিবিশ্যনৰ ভিতৰৰ যি জেগা, গতিকে আহক আমি এক্সিবিশ্যনৰ কেপচাৰ কৰিছিলে বাইদেউৰ কেমেৰাত সেই ফটোবিলাক অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু বাইদেউৰ লগতো কথা পাতিম। এইফালে আপোনালোকে দেখিছে খুব সুন্দৰ আমাৰ ফিফা ৱৰ্ল্ড কাপত যি আচলতে বাইদেৱে যিখিনি কেপচাৰ কৰিছিলে ইমান ধুনীয়া ধুনীয়া ফটো আপোনালোকে দেখা পাইছে আৰু এয়া হৈছে আমাৰ সকলোৰে একদম সকলোৰে অন্তৰত থকা মেছি, যাক আমি ফুটবলৰ পিতৃ বুলি ক'লেও ভুল নহ'ব। আৰু এইফালে আছে ফ্ৰান্সৰ এজন খুব উদীয়মান খেলুৱৈ যি এতিয়া সমগ্ৰ ৱৰ্ল্ডতে সলনি সৃষ্টি কৰিছে এম্বাপে। আৰু এইফালে ধুনীয়া বিজয়ৰ মুহূৰ্ত আপোনালোকে দেখা পাইছে। এনেকৈ বিভিন্ন ধৰণৰ বাইদেউৰ কেমেৰাত আচলতে অসমৰ পৰা গৈ অসমৰ প্ৰথমগৰাকী মহিলা যি টকিঅ' অলিম্পিক আৰু ফিফা ৱৰ্ল্ড কাপত এনেদৰে আচলতে নিজৰ কেমেৰাৰে এই গোটেই স্মৃতিখিনি তেখেতে ধৰি ৰাখিছিলে। এইফালে দেখা পাইছে এম্বাপে আৰু এইফালে মহাময়ী অভিনেত্ৰী বলিউডৰ দীপিকা পাডুকন আৰু ৱৰ্ল্ড কাপৰ ফিফা ৱৰ্ল্ড কাপৰ যি ট্ৰফি সেই ট্ৰফি তেখেতে লৈ তেখেত আছিলে আৰু সেই যি ফাইনেল খেলখনৰ দিনাখন তেখেত তাতে উপস্থিত আছিলে। আৰু এয়া আৰ্জেণ্টিনাৰ বিজয় যি তেখেতসকলে বিজয় যি উৎসৱ তেখেতসকলে উদযাপন কৰিছে ৱৰ্ল্ড কাপৰ সেই কাপটো লৈ। আৰু এইফালে দেখিছে ৰনাল্ডো আৰু এয়া হয়তো ফিফা ৱৰ্ল্ড কাপ কাটাৰৰ একদম আৰম্ভণি মুহূৰ্তটো বাইদেৱে খুব ধুনীয়াকৈ ৰাখিছে। এইফালে আছে নেইমাৰ আৰু বহুতজন খেলুৱৈ খুব ধুনীয়াকৈ বাইদেৱে কেপচাৰ কৰিছে, খুব ধুনীয়াকৈ এয়া দেখিছে মেছিয়ে গ'ল দিবলৈ যোৱা এটা খুব সুন্দৰ মুহূৰ্ত। আৰু এইফালেও এখন দেখিছে গোটেই কাটাৰৰ যি ৱৰ্ল্ড কাপৰ এটা ষ্টেডিয়ামৰ গোটেই দৃশ্যটো বাইদেৱে খুব সুন্দৰকৈ ৰাখিছে। এইফালে আপোনালোকে দেখিছে আমাৰ অসমৰে জীয়ৰী আৰু আমাৰ অসমৰ জীয়ৰীৰ কেমেৰাতে লাভলীনা বৰগোহাঁই তেখেতৰ টকিঅ' অলিম্পিক 2020 টকিঅ' অলিম্পিকত তাৰে এটি খুব সুন্দৰ মুহূৰ্ত। এইফালে মেছি দেখিছে, এইফালে আমাৰ বেডমিণ্টনৰ আমাৰ ভাৰতবৰ্ষৰ এগৰাকী খেলুৱৈ আৰু প্ৰতিগৰাকী খেলুৱৈয়ে খুব সুন্দৰ মুহূৰ্ত বাইদেৱে ধৰি ৰাখিছে। আৰু এইখিনিতে কওঁ যে বাইদেৱে ইয়াত এক্সিবিশ্যনত যিখিনি ফটো আপোনালোকৰ কাৰণে দেখুৱাবলৈ চেষ্টা কৰিছে সেই এক্সিবিশ্যনৰ ফটোসমূহ কিন্তু চ'ল্ড হ'ব। তাৰমানে এইখন যদি আপোনালোকে কিনিব বিচাৰে তেতিয়াহ'লে কিনিব পাৰিব। ইতিমধ্যে এইখন ফটো চ'ল্ড হৈছে, অলৰেডি বিক্ৰী হৈছে আৰু ইয়াৰ প্ৰাইচটো হৈছে 8,000 তেনেকৈ। আৰু এইফালে যদি মই দেখাওঁ এইখনত 6,000, এইফালে 4,000 এনেকৈ প্ৰতিখন ফটোত আপোনাৰ এটা
এটা এটা নিৰ্ধাৰিত মূল্য নিৰ্ধাৰণ কৰিছে আৰু এই গোটেই যিখিনি পইচা আচলতে বাইদেউৰ এই ফটোখিনি বিক্ৰী কৰি তেখেতসকলে লাভ কৰিব সেইখিনি আৰ্থিকভাৱে দুৰ্বল মহিলাৰ ক্ষেত্ৰত বাইদেৱে তেখেতসকলৰ কাৰণে উৎসৰ্গা কৰিব আৰু এইবাৰ আমি বাইদেউৰ পৰা অকণমান কথা জানিবলৈ চেষ্টা কৰিম বাইদেৱে এই যি আজি এক্সিবিশ্যনখন এই এক্সিবিশ্যনখনৰ ওপৰত বাইদেউনো কি কয় সেই বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম ভাগ্যৰ কথা যে আমাৰ আজি এক্সিবিশ্যনখনত অসমৰ এজন সুসন্তান আৰু আপোনালোকে এই সকলোৱে চিনি পায় বিজিত গগৈ তেখেতকো লগ পালোঁ দাদা কি ক'ব আপোনালোকে স্বাগতম জনাইছোঁ এই এক্সিবিশ্যনখনৰ ওপৰত আপোনাৰ মন্তব্য কেনেকুৱা এক্সিবিশ্যনখন এগৰাকী মহিলা তাতে নাৰী নহয় জানো অসমীয়া নাৰীকৈ গোটেই বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে ফিফাই তেখেতক ফটোগ্ৰাফাৰ হিচাপে নিমন্ত্ৰণ কাৰ্ড দিছে প্ৰথম তেখেতক মই চেলুট মাৰিছোঁ গীতিকা তালুকদাৰ এই ব্লগৰ যোগেদিয়ে মই ধন্যবাদ জনাইছোঁ যিহেতু গীতিকা তালুকদাৰ এটা আদৰ্শ ফটো আনি ওচৰৰ পৰা গোটেই ৱৰ্ল্ডৰ মেচিৰ পৰা লৈকে নেইমাৰলৈকে সকলোকে বাপেকে লৈকে সকলো ওচৰৰ পৰা ফটো মাৰি ৱৰ্ল্ড কাপ খেলখনতকৈ ওচৰৰ পৰা ফটো মাৰিব ডাঙৰ কথা আৰু ইমান ধুনীয়া কেপশ্যনত ফটো লৈছে কিমান সময় ধৈৰ্য ৰৈ থাকিব লাগে সঁচাকৈ মই চেলুট আৰু এইটো এটা আদৰ্শ এই ফটোখিনি কিনিবৰ কাৰণে সকলো মানুহ অসমৰ প্ৰত্যেকজন অসমীয়াক যদি ভাল পায় তেতিয়াহ'লে স্পৰ্টছ ফটোগ্ৰাফী হিচাপে এতিয়া প্ৰথম মই দেখিছোঁ মোৰ জীৱনত আৰু এনেকুৱা এই পদক্ষেপত আমি প্ৰত্যেকে সহায় জনোৱাটো মই খুব ভাল বুলি ভাবোঁ আৰু আমাৰ অসমৰ নাৰীসকলৰ কাৰণে আদৰ্শ নাৰীটো সদায়তো আদৰ্শ হ'ব লাগে তেওঁলোকে নাৰীসকলে উঠি আহিছে তেওঁলোকে ফটোগ্ৰাফিকটো মানে ভাবে ফটোগ্ৰাফিক ক'ত নালাগে ঘৰত সকাম এটা পাতিলেও ফটো লাগে আজিকালি হয়নে সকলোতে ফটো লাগে ফটোৱে কথা কয় এতিয়া থাকে আজি আগতে আমাৰ ফটো নথকাৰ কাৰণে আমি এতিয়া কৰিব পৰা নাই হয়নে কোন আছিলে হয় জানো কিন্তু ফটোৱে কথা কয় ভৱিষ্যত দিনত গীতিকা তালুকদাৰ কেনেকুৱা আৰু ওলাই আমি এই ব্লগৰ যোগেদি গৈছোঁ ধন্যবাদ আৰু আপোনাকো লগ পালোঁ বহুদিনৰ মূৰত খুব ভাল লাগিলে আৰু পুনৰ লগ পাম কেতিয়াবা এয়া আছিলে বিজিত গগৈ আমি সকলোৱে চিনি পাওঁ আৰু অসমৰ ইয়াৰ ইতিমধ্যে জুবিনদাও এই এক্সিবিশ্যনখনত উপস্থিত আছে গতিকে জুবিনদাৰ পৰা জানিব বিচাৰিম কেনেকুৱা মন আপোনাৰ আজি অসমৰ এগৰাকী নাৰী আৰু অসমৰ সুসন্তান আপুনি অসমৰ সুসন্তান গতিকে কেনেকুৱা লাগিছে মনৰ অনুভৱটো আপোনাৰ ভাল ধুনীয়া দেখিছোঁ চাবলৈ বনাই আহি পাইছোঁ জাষ্ট আৰু তাইৰ কথা শুনি তাইক মই বহুত আগৰ পৰা চিনি পাওঁ আচলতে 6-7 বছৰ আগৰ পৰা চিনি মাতিলে মই ঠিক আছে মই যাম স্পৰ্টছ ফটোগ্ৰাফাৰ কমে আছে তাই মই ৱৰ্ল্ড কাপ চাবলৈ যাওঁতেও মই ৰাছিয়াত এবাৰ তাইক লগ পাইছিলোঁ এবাৰ দুবাৰ লগ নাপালোঁ এবাৰ কাৰণে নিমিলিলে আমাৰ টাইম কিন্তু খুব ভাল লাগিছে আৰু মোৰ আন্তৰিক শুভকামনা জনাইছোঁ ভাল আগবাঢ়ি আহক ফটোগ্ৰাফী মোৰ ফটোগ্ৰাফী ইণ্ডাষ্ট্ৰি আছে স্পৰ্টছ নহয় মই কেণ্ডিড ফটোজ চিনেমাটো লাগি আছোঁ খুব এটা মানে এক্সাইটমেণ্ট থকা এটা বস্তু এটা মোৰ ফ্ৰেণ্ডছ বহুত আছে মোৰ ফ্ৰেণ্ডছ বুলি নকওঁ মোতকৈ সৰু খুব ভাল ভাল ফটোগ্ৰাফাৰ ইভেন মই এষ্ট্ৰনমিকেল ফটোগ্ৰাফাৰ এজন মোৰ ক্ল'জ এষ্ট্ৰনমি বহুত ফটো চ' এইবিলাক হবিজবিলাক নতুনকৈ মানে ষ্টাৰ্ট হৈছে আৰু ধুনীয়া কেমেৰাবিলাক ওলাইছে এতিয়া ওলাইছে সকলোৱে আগবাঢ়ি আৰু কাম কৰোঁ একেলগে কাম কৰিম ধন্যবাদ খুব ভাল লাগিলে এইবাৰ আমি গীতিকা তালুকদাৰ বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰোঁ বাইদেউৰ মনৰ অনুভৱ আৰু এক্সিবিশ্যনখন লৈ বাইদেউৰ মনত কি আচলতে প্ৰতিক্ৰিয়া আছে বাইদেউ প্ৰথমতে নমস্কাৰ জনাইছোঁ আৰু কংগ্ৰেচুলেশ্যনছ আমাৰ ফালৰ পৰা JB মিউজিকেল যি মোৰ ইউটিউব চেনেলৰ পৰা কি ক'ব এই এক্সিবিশ্যনত এক্সিবিশ্যনলৈ বহুত এটা হেঁপাহ আছিলে বহুত বছৰৰ 2018 মানে ৱৰ্ল্ড কাপখন কৰাৰ পিছতে মানে ইচ্ছা আছিলে যে কৰিম বুলি কিন্তু কিছুমান অসুবিধাৰ বাবে কৰিব পৰা নাছিলোঁ যিহেতু মই most টাইম বিদেশতে থাকোঁ চ' ট্ৰেভেলিং হৈ থাকে সেইকাৰণে কৰিব সুবিধা পোৱা নাছিলোঁ কিন্তু এইবাৰো মানে খুব ঘৰৰ মাজতে এখন কৰিলোঁ আৰু CEC হোমজলত কৰিছোঁ তেওঁলোকে এনকাৰেজ কৰিছে সেইকাৰণে আৰু এইবাৰ মই নিজৰ এটা সপোন এটা সাৰ্থক হ'ল আৰু ভাল লাগিছে আৰু ইয়াতে টোটেল 50খন ফটো আছে
আপোনাৰ 2018 ফিফা ৱৰ্ল্ড কাপ ৰাছিয়া আৰু টকিঅ' অলিম্পিক্স 2020 আৰু আপোনাৰ ৰিচেণ্টলি যিটো কমপ্লিট হ'ল আমাৰ ফিফা কাটাৰ ৱৰ্ল্ড কাপ চ' টোটেল 50খন ফটোগ্ৰাফ আপুনি এটা মূল্য নিৰ্ধাৰণ কৰিছে গোটেই ফটোবিলাকৰ আৰু আপুনি কন্যাসকলৰ কাৰণে আপুনি সাহাৰ্য প্ৰদান কৰিব এই ক্ষেত্ৰত এই মানে যিটো মনৰ চিন্তা কেনেকৈ আহিলে একচুৱেলি মই মানে নিজে এগৰাকী যিহেতু মানে ফিমেল হয় চ' কিছুমান মানে মই নাই বিভিন্ন ধৰণৰ ষ্ট্ৰাগল আহে অবষ্টিকল আহে বহুতখিনি কনষ্ট্ৰেইণ্ট আহে চ' সেইখিনি এটা সন্মুখীন হৈছোঁ কিন্তু মই ভাবোঁ যে যদি মই ছোৱালী এজনীক তেনেধৰণৰ কিবা এটা সহায় কৰিব পাৰোঁ তেতিয়াহ'লে হয়তো কিছু মোৰ ভাল লাগিব ব্যক্তিগতভাৱে আৰু প্লাছ চি সহযোগত মই এইখিনি কৰিছোঁ তেওঁলোকৰো এটা ধুনীয়া এটা চিন্তা আছিলে আমি আমাৰ দুজনৰে মানে এটা চিন্তা কৰি আমি ভাবিছোঁ যে যিখিনি কালেকশ্যন হ'ব সেইখিনি আমি যিবোৰ শিশু কন্যা তেওঁলোকৰ নিদি যিবোৰ তেওঁলোকৰ শিক্ষাত আমি খুব ধুনীয়া পদক্ষেপ বাইদেউ আচলতে এইখিনি উদাহৰণ আমাৰ অসমীয়াসকলে ল'ব লাগে আমি আকৌ লগ পাম যিহেতু মই কৈ থৈছোঁ আমাৰ ডিবি মিউজিকেলৰ অন্য এক অনুষ্ঠান বাৰ্তালাপ উইথ দীপশিখাত বাইদেউক আপোনালোকে মোৰ লগত আকৌ দেখা পাব গতিকে চাই থাকিব মোৰ অনুষ্ঠান ডিবি মিউজিকেল প্ৰেজেণ্ট বাৰ্তালাপ উইথ দীপশিখা আৰু মোৰ ইউটিউব চেনেল ডিবি মিউজিকেল